সদায় একেধৰণে যদি ডিমৰ তৰকাৰী খাই আপোনালোকৰ আমনি লাগিছে তেতিয়াহ'লে এনেদৰে মচুৰ দালিৰ লগত ডিমৰ তৰকাৰীখন বনাই খাবচোন। খুবেই সোৱাদ লগা হয়। এবাৰ খালে আপোনালোকৰ খাই থাকিব মন যাব। এয়া বনাবৰ কাৰণে মই সকলোখিনি ৰেডি কৰি লৈছোঁ। আজি যিহেতু জুইতে বনাম, জুইত বনালে সোৱাদটো আৰু ভাল হয় নহয়নে? খায়ো ভাল লাগে। ইয়াত তেল দি ল'লোঁ। ইয়াতে পাঁচফোৰণ দুটামান ফুটাই ল'লোঁ। কাটি থোৱা পিঁয়াজখিনিও দি ল'লোঁ। পিঁয়াজখিনি অলপ দেৰি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। কটা জলকীয়া দুটা দি দিছোঁ। ইয়াত খুন্দি থোৱা আদা নহৰু পেষ্টটো দি ল'লোঁ। ভালদৰে এইখিনি লৰাই আছোঁ। এইখিনি সময়তে দি দিম কাটি ৰখা বিলাহীখিনি। বিলাহী মই বেছি নাই দিয়া, দুটাই দিছোঁ। আপোনালোকে ইচ্ছা অনুযায়ী দিব পাৰে বিলাহী। ইয়াত দিছোঁ ধনিয়া পাউডাৰ, হালধি, নিমখ আৰু দিছোঁ ৰেড চিলি। আপোনালোকে যি যি মছলা খায় দিব পাৰে। মই বেছি মছলা ইউজ নাই কৰা। এইখিনি ভালদৰে তেল বিৰিঙালৈকে ভাজি থাকিম। ইয়াত তিয়াই থৈ দিয়া দাইলখিনিও দি দিছোঁ। যিহেতু ভাজিখন বনাওঁতে বেছি টাইম নালাগে, ইয়াত বইল কৰি ৰখা আলুখিনিও দি ল'লোঁ। 20 মিনিটমান লাগেহে বনাওঁতে, যিহেতু সকলোবোৰ আগতে বইল কৰি ৰখা হয়। এইখিনি ভালদৰে ভাজি আছোঁ। এতিয়া উতলাই থৈ দিয়া গৰম পানী দি দিছোঁ। এইখিনি ভালদৰে লৰাই এতিয়া ঢাকন লগাই দিম। যিহেতু অলপ সিজা হৈয়ে গৈছে, উতল আহিছে। এতিয়া ডিম দুটা দি দিছোঁ, যিহেতু ঘৰৰ ডিম হয়। এয়া যিহেতু আমাৰ হৈয়ে গ'ল ডিমৰ তৰকাৰী মচুৰ দালিৰ লগত। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।